হলি সেভেন ষ্টাৰ ক্লাবৰ দ্বাৰা পৰিচালিত অসমৰ প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী প্ৰায়ত ইছমাইল হুছেইন হৰণী ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল খেল আজি ঢাকালিয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। খেলখনত হলি সেভেন ষ্টাৰ ক্লাবে 1-0 গোলত জয়লাভ কৰে। বিজয়ী দলৰ অধিনায়ক আৰু উপ অধিনায়ক ক্ৰমে আজাহাৰুদ্দিন আৰু সানিদুল ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰক্ৰিয়া হিচাপত আমি আজি এই ছেমিফাইনেল খেলত যি হিচাপত মানে স্কোৰ হ'ব লাগিছিল সেই হিচাপত স্কোৰ হোৱা নাই আৰু খেলাটো মানে ফাউল বেছি হৈছে আমাৰ খেলাত আজি। যিয়ে নহওক তথাপি আমি 1 গলত জিতছোঁ আৰু মানে আহোন 4 বেটেলিয়নৰ লগত আছিল আজি খেলাটো। আহোনৰ মানে চব প্লেয়াৰকেইটা মানে শকত কিন্তু আমাৰ প্লেয়াৰকেইটা মানে সৰু চাপৰ। সেই হিচাপত মানে আমি এই খেলাত মানে খুবেই আনন্দিত হৈছোঁ আৰু কি। আগন্তুক খেলাৰ আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা হ'ব? সেইটো হয়তো ফাইনেল খেলত নিশ্চিত জিকিব বুলি ভাবে নেকি? আমাৰ এনেকুৱা ধান্দা আছে আৰু কি, আমি যে ফাইনেল খেলাত আমি জিকিম এইটো আমাৰ হেৰি আছে, আশা আছে। আজি জয়লাভ কৰি আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? প্ৰথমতে মই DJK এক্সপ্ৰেছ আৰু SC লাইভক ধন্যবাদ জনাইছোঁ। আজি খেলখন জিকি আমি নথৈ আনন্দিত হৈছোঁ আৰু আগন্তুক দিনত যি আমাৰ ফাইনেল খেল আছে সেই ফাইনেল খেলখনত আমি জয়লাভ কৰিম বুলি আমাৰ কনফিডেঞ্চ আছে আৰু সেই হিচাপত আমি প্ৰস্তুতি চলাই যাম। আৰু অহা ৰবিবাৰে আমাৰ ফাইনেল খেলখন আছে, তাৰ কাৰণে আমি এইকেইদিন ভালকৈ অনুশীলন কৰিম আৰু আমাৰ গোটেই প্লেয়াৰকেইজন ভালকৈ খেলিব বুলি আমি আশাবাদী। আজিৰ খেলৰ জয়লাভৰ টাৰ্ণিং পইণ্ট কি হ'ব বুলি ভাবে? টাৰ্ণিং পইণ্ট বুলি ক'লে আমাৰ সেই টাই ব্ৰেকাৰ এটা পাইছিলোঁ, সেইটোকে ক'ব লাগিব। কাৰণ আমি বহুতো চান্স পাইছোঁ কিন্তু আমি স্ক'ৰ কৰিব পৰা নাই আৰু আমাৰ গ'ল পোষ্টতো 2-3টা বল লাগিছে, যাৰ কাৰণে আমাৰ স্ক'ৰটো আমি ভবা হিচাপত 3টা বা 4টা গ'ল হ'ব লাগিছিল কিন্তু সেইটো হোৱা নাই। আমি টাই ব্ৰেকাৰৰ জৰিয়তে এটা পেনাল্টি এটা পাইছিলোঁ, যাৰ পৰা আমি গ'ল এটা পাইছিলোঁ আৰু খেলখন তুমুল প্ৰতিদ্বন্দ্বিতামূলক আছিল আৰু আজিৰ খেলখনক লৈ আমি সুখী। ঠিক আছে, ধন্যবাদ।